হেল্ল' মিষ্টাৰ বৰুৱা, মোৰ কামটো হ'বগৈনে বাৰু? মিণ্টু, কথা এটা হৈছে কি কথা কিন্তু? আমাৰ বছৰ কাপোৰবিলাক ইমান ধুনীয়া আৰু আমাক কাপোৰেই নেদে। আমি খুদা গেঞ্জি আৰু হাফ পেণ্ট পিন্ধিহে থাকিব লাগে। তই কথাটো ঠিকেই কৈছা। হয় দে গোটাই। আমাক ৰাতবোৰ ৰখীয়াল কৰি আমাক কাপোৰো ভালকে নেদে, নিজেহে কাপোৰ ভালকে পিন্ধি থাকে। ইমান ঠাণ্ডা পৰছি, কাপোৰ একযোৰ দিবা নৰেনে গোটাই আমাক? দেখছা নাই তই? টেবুলত গৰম চাহ, গৰম পিজ্জা লৈ খাই থাকিব আমাক দেখে কিনে। আমাকহে দিবা নৰে গোটাই। আজিকালি মালিকক দেখিলে খং উঠা হৈছে গোটাই। মোৰো। ঐ, তহঁতে কি কথা কৈ আছা মোৰ? নাই মালিক, একো কোৱা নাই। মই ফোনত কথা কৈ থাকোঁতে তহঁতে মোৰ কথা কৈ আছা হা? মই শুনিছোঁ নহয় তহঁতে কি কৈ আছা। নহয় মালিক, আমি এইটো কথা কৈ আছিলো তাৰমানে ঠাণ্ডা দিনো পৰছি, কাপোৰ কানিও আমাৰ নাই। মালিকেও ভাল কাপোৰ পিন্ধে, আমাৰ বেয়াও লাগে দেচোন। মালিকে এইবাৰ দৰমহাটো অলপ বেছিকে দিলে আমি কাপোৰ কিনি ললো হয় আৰু সেইটো কথাকে আলোচনা কৰি আছিলো। সেইটো কথা। এইবাৰ মই তহঁতক অলপ দৰমহা বেছিকৈ দিম দে, চিন্তা কৰবা নালগে। হ'ব মালিক, আপোনাক যে কি বুলি ধন্যবাদ দিম। দে, তহঁতে এতিয়া যা। ঠিক আছে মালিক।